মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ তৃতীয় শ্ৰেণীৰ ভাষা বিষয়ৰ প্ৰথমটো পাঠ আমাৰ গাঁও কবিতাটি আলোচনা কৰিম। আহা আমি প্ৰথমতে কবিতাটি গাবলৈ শিকোঁ। আমাৰ গাঁও। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল, ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ, ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছ জুপি, মৌৱে বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ফুল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা, একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গয়া লোক, সুৱদী মুখৰ মাত, এখনি গাঁৱতে চবে মিলি জুলি, পাতে মৰমৰ হাত। কবি অতুল চন্দ্ৰ হাজৰিকা। আকৌ এবাৰ কবিতাটি মোৰ লগত গাই যোৱাহি। আমাৰ গাঁও। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল, ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ, ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছ জুপি, মৌৱে বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ফুল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা, একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গয়া লোক, সুৱদী মুখৰ মাত, এখনি গাঁৱতে চবে মিলি জুলি, পাতে মৰমৰ হাত। কবি অতুল চন্দ্ৰ হাজৰিকা। কবিয়ে এই আমাৰ গাঁও কবিতাটিত নিজৰ গাঁওখনক অতি শুৱনি বুলি কৈছে, য'ত গধূলি গোপালেৰে ভৰি থকা ফুলনি, তামোল পাণেৰে ভৰা বাৰী, সোণালী পথাৰ, ৰাজহাঁহ চৰা পুখুৰী, ফুল পখিলা এইবোৰ চাই বাটৰুৱা ভুল যায়। নদীৰ ঘাট, সৰু নামঘৰ, বকুলৰ তলৰ বাট, গাঁৱৰ মিলিজুলি থকা গয়া লোক, এই সকলো ল'ৰা ছোৱালী গাঁৱত থকা সকলোৱে মিলিজুলি মৰমৰ হাত পাতে। এইদৰে কবিয়ে কবিতাটিত ক'ব বিচাৰিছে। আহা আমি এতিয়া কিতাপত থকা ক্ৰিয়াকলাপসমূহ আলোচনা কৰোঁ। পদূলি মুখত কি ফুল ফুলে? পদূলি মুখত গধূলি গোপাল ফুল ফুলে। গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। পথাৰখন দেখিবলৈ কেনেকুৱা? পথাৰখন দেখিবলৈ শুৱনি। গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাত পাতে। কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? ঘৰ, তামোল পাণৰ বাৰী, ধাননি পথাৰ, পুখুৰী, ঔ গছ, চৰাই, ফুল আদিৰে গাঁওখন ভৰি আছে। পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে? পদ্যটিত একেটি থুপিৰে ফুল বুলি ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনাক কোৱা হৈছে। বাক্য সাজু আহা। মনোহৰ। আমাৰ বিদ্যালয়ৰ দৃশ্য অতি মনোহৰ। ৰচকী। ৰাজুৰ মা ৰচকী মহিলা। মিলিজুলি। আমি মিলিজুলি থাকিব লাগে। বিপৰীত শব্দ। সৰু নামঘৰ, বৰ নামঘৰ, পকা ধান, কেঁচা ধান, ভৰা বাৰীখনি, খালী বাৰীখনি, তলেদি বাট, ওপৰেদি বাট। আজিলৈ সামৰিছোঁ। তোমালোকে কবিতাটি ঘৰত পঢ়িবলৈ আৰু আবৃত্তি কৰিবলৈ যত্ন কৰিবা।